জয় হিন্দ বন্ধুসকল। আজি মই আপোনালোকৰ বাবে লৈ আহিলোঁ অসম আৰক্ষী কনষ্টেবলৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই উপকাৰী অনুভৱ কৰে তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে কিছু জ্ঞান অৰ্জন কৰিব পাৰে। ধন্যবাদ। প্ৰথম প্ৰশ্ন, পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব কিমান? উত্তৰ 148.33 মিলিয়ন কিলোমিটাৰ। দ্বিতীয় প্ৰশ্ন, পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব কিমান? উত্তৰ 3,34,400 কিলোমিটাৰ। তৃতীয় প্ৰশ্ন, সৰ্বপ্ৰথম কোনজন ব্যক্তি চন্দ্ৰলৈ গৈছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। চতুৰ্থ প্ৰশ্ন, ভাৰতৰ পৰা সৰ্বপ্ৰথম কোনে চন্দ্ৰলৈ গৈছিল? উত্তৰ ৰাকেশ শৰ্মা। 5 নম্বৰ প্ৰশ্ন, এতিয়ালৈকে কিমানখন ৰাষ্ট্ৰই চন্দ্ৰলৈ যাবলৈ সক্ষম হৈছে? উত্তৰ 5খন ৰাষ্ট্ৰ যাবলৈ সক্ষম হৈছে। ছ'ভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰতবৰ্ষ আৰু জাপান। 6 নম্বৰ প্ৰশ্ন, কোনখন ৰাষ্ট্ৰই সৰ্বপ্ৰথম চন্দ্ৰলৈ গৈছিল? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। 7 নম্বৰ প্ৰশ্ন, সূৰ্যৰ গতিবেগ কিমান? উত্তৰ 299,792,458 মিটাৰ প্ৰতি ছেকেণ্ড। 8 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিজনৰ নাম কি? উত্তৰ ইলন মাস্ক। 9 নম্বৰ প্ৰশ্ন, গুগল কোনে বনাইছে? উত্তৰ লেৰী পেজ আৰু চাৰ্গে ব্ৰিন। 10 নম্বৰ প্ৰশ্ন, ফেচবুক কোনে বনাইছে? উত্তৰ মাৰ্ক জুকাৰবাৰ্গ। 11 নম্বৰ প্ৰশ্ন, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজ। 12 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ প্ৰতিভা পাটিল। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি? উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 15 নম্বৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1942 চনত। 16 নম্বৰ প্ৰশ্ন, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? উত্তৰ ৰবাৰ্ট ব্ৰুছ। 17 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 12 জুন। 18 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1671 চনত।